নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ' লৈ মোৰ চেনেলত ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ লৈছোঁ এটা ফুল চিকেন লেগ পিচ ডাঙৰ সদায় খাই থাকোঁ, কিন্তু আজি সৰুকৈ খাম বুলি ভাবিছোঁ। সৰু লেগ পিচ খোৱা মজাই বেলেগ, সেইকাৰণে নতুন এটা ৰেচিপি লৈ আজি আপোনালোকৰ আগত আনিছোঁ। আৰু এয়া মই চিকেনটো কাটি লৈছোঁ ধুনীয়াকৈ, যিহেতু আজি বেলেগ ধৰণে কুকিং কৰিম, সেইকাৰণে চিকেনটো ডাঙৰ হ'লে কুকিং কৰিবলৈ অলপ অসুবিধা হয়। সেইকাৰণে ধুনীয়াকৈ মই এয়া সৰুকৈ কৰি ল'ম। সিমান সৰু নহয়, মিডিয়াম চাইজৰ এটা। ইমান ডাঙৰ হ'লেও সিজিবলৈ অলপ টান হ'বতো, যিহেতু আজি নতুন ষ্টাইলত কুকিং কৰিম। এয়া মাংস মই কাটি মেলি হৈয়ে গৈছে, তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আপুনিও কেতিয়াবা এনেকৈ বনাই পিনি ঘৰত ট্ৰাই কৰি পিনি খাব পাৰিব। মাংস কাটিং হোৱাৰ পিছত আহি গ'ল এইফালে আমাৰ কেপচিকাম এটা লৈছোঁ। যিহেতু এটা লেগ পিচ লৈছোঁ, সেইকাৰণে কেপচিকামো এটা সৰুকৈ কাটি লৈছোঁ। অকণমান সৰু নহয়, মিডিয়াম চাইজৰ, অকণমান ডাঙৰ সৰু। এটা কেপচিকাম লৈছোঁ, এটা লেগ পিছত বেছিকৈ দিলেও বেয়া লাগিব যে খাবলৈ, সেইকাৰণে কেপচিকামটো এইফালে আমাৰ হৈ গ'ল। তাৰপিছত আহিলে বিলাহী লৈ লৈছোঁ বিলাহীও লৈ লৈছোঁ এটা। তাৰপিছত আহিলে নৰসিংহ, কুমলীয়া একদম আগলি পাত লৈ লৈছোঁ নৰসিংহ। বেলেগ ইয়াত মা মছলা নিদিওঁ। তাৰপিছত আদাটো থাকিব, আদাটো অকণমান ডাঙৰ লৈছোঁ। আদাটো যিহেতু মই অকণমান আদাটো ডাঙৰ হ'লে খাই ভাল লাগে। তাৰপিছত ৰচুন নাই, পিঁয়াজো নাই, আৰু বেলেগ মছলা একোৱেই নাই, হালধিও নাই, নিমখ দি লৈছোঁ। বইলত হালধি নিদোৱে মই প্ৰায়ভাগ, সেইকাৰণে হালধিও নাই আজি। তো আজি খানাটো এনেকৈ একদম ধুনীয়াকৈ বনাম, আপোনালোকে চাই থাকক। এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ, নিমখটো ভালকৈ মিক্স হ'ব লাগিব। তাৰপিছততো নিদিওঁ, এতিয়া চব মিলাই লৈছোঁ ধুনীয়াকৈ একদম। বিলাহী, কেপচিকাম, নিমখ মিলাই মেলি হৈ গ'ল। এইটো আহি গ'ল আমাৰ চুঙা। এইটোতে দিম আজি, বাঁহৰ চুঙাটোতে আজি বনাম। চুঙাত দি পিনি বনাম। চুঙাত দিয়া খানা খাইছোঁ আগতে, কিন্তু বহুত দিন হ'ল আকৌ নাই খোৱা ভালকৈ। সেইকাৰণে আজি বনাই মেলি খাওঁ বুলি আকৌ মনত পৰিলে আপোনালোককো দেখাওঁ। সেইকাৰণে আজি এনেকৈ চিম্পুলকৈ বনাইছোঁ। আপুনিও ঘৰত এনেকৈ চিম্পুলকৈ বনাব পাৰিব। চুঙাটো অকণমান টাইটেই হ'ল আৰু সেইকাৰণে অকণমান চেচি ভৰাবলগীয়া হৈছে। অকণমান ডাঙৰ নহ'লেও সৰু বাটটো। তাৰপিছত আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন ঘৰত বনাই পিনি। একো বেছি খৰচা নহয়, মাংস আনিব, ঘৰতে থকা থলুৱা মছলা দি বনাই মেলি একদম বইল কৰি এনেকুৱা হেৰিয়ত চুঙাত খাব মজাটোৱে বেলেগ। তো এইটো হৈ গ'ল, চিকেনটো হৈ গ'ল। অকণমান দেৰি কাৰণে মইতো ঢাকনটো মাৰি লৈছোঁ, আৰু আছে বা কাম কৰিবলগীয়া। তাৰপিছত আহিলে আমাৰ চাউল আজি ভাতটো আজি একদম চুঙাত দিয়া ভাতটো বহুত দিন হ'ল খোৱা নাই। আগতে খাইছিলোঁ এদিন, বেলেগ মজা লাগিলে। তো আকৌ মনত পৰি গ'ল এই চুঙাত দিয়া ভাতৰ কথাটো, সেইকাৰণে আপোনালোককো দেখাওঁ। এনেকৈ বুলি আজি ভাবি পিনিয়ে ভিডিঅ'টো বনালোঁ। আৰু এইখিনি আমাৰ চাউলখিনি ভৰাই লৈছোঁ ধুনীয়াকৈ। একাপ লৈছোঁ চাউল, এটা চুঙাত একাপ লৈছোঁ। সৰহকৈ দিলে নুফুৰিব, সেইকাৰণে চুঙাটো বেছি ডাঙৰ নহয় যে, সেইকাৰণে একাপ চাউল লৈ ধুনীয়াকৈ ভৰাই মেলি তাৰপিছত দিলোঁ ইয়াত পানী নিয়ম চাইজৰ দিছোঁ। আৰু আপোনালোকেও এনেকৈ নিয়ম চাইজৰ দি ল'ব, যিমানটোলৈকে ধৰে আৰু। এনেও ইয়াত বেছিকৈ পানী চুঙাটোত বেছি পানী নাখায়, এনেকৈ একদম টাইট ভাপতে সিজি যায় বহুত। তাৰপিছত চিকেনটো দিলোঁ পানী, এইখিনি নিয়ম অনুযায়ী দি লৈছোঁ। আৰু তাৰপিছত এইফালে আমাৰ জুই আহি গ'ল। অহাৰ পিছত ফাৰ্ষ্ট চুঙা দিলোঁ, এইটো চাউলৰ চুঙাটো লৈছে প্ৰথম, ফাৰ্ষ্টত চাউলৰ চুঙাটো। তাৰপিছত এইফালে দিলোঁ আমাৰ চিকেন চুঙা। তাৰপাছত আমাৰ খানাটো 1 ঘণ্টামানলৈ জুইত তেনেকৈ বহাই থৈ দিম, ধুনীয়াকৈ সিজিবলৈ দিম লাহে। এনেও চুঙাত অলপ টাইম লাগে যে, তো আপোনালোকে চাই থাককচোন। তাৰপাছত এয়া 1 ঘণ্টা ওচৰা-ওচৰি হৈ গ'ল, আৰু সেইকাৰণে অলপ চাওঁ, চেক কৰি চাওঁ। ভাতটোতো অলপ হৈছেগৈ, ধুনীয়াকৈ উতলি আছে। তাৰপিছত এয়া মোৰ চিকেনটো হ'ল, চিকেনটো বক উতলি আছে, চিকেনো হ'লগৈ আৰু ৰেডি। তো বেছি দেৰি নকৰি আজি চিকেনটো আনবক্সিং কৰাটোকে দেখাম আৰু এতিয়া আৰু আপোনালোকক ডাইৰেক্ট। বন্ধুসকল, মাংস সিজিলে, এইফালে ভাতো সিজি গ'ল। মাংস চেনটো বেলেগ মজা, একদম বইলটো একদম চুঙাত দিয়া। এইটো বইল চুঙাত দিয়া টেষ্টিংটোৱে বেলেগ। তো বেছি দেৰি কৰি নাথাকোঁ, মাংসটো আনবক্সিং কৰোঁ। তো বলক আহক। এয়াটো ছাই লাগি আছে যে, যিহেতু ছাইটো এৰুৱাই লৈছোঁ, নহ'লে হাতত কোলা লাগে। এইটো এতিয়া বাকিবলৈ ভাল হ'ব আৰু। তো এতিয়া ভাতটো আনবক্সিং কৰোঁ প্ৰথমতে। খানাটো নোলাইছে, চাউলটো একদম টাইটকৈ লাগি থাকিলে যে বন্ধুসকল, সেইকাৰণে এইটো এতিয়া অকণমান ফালিব লাগিব যিহেতু, সেইকাৰণে মই অকণমান ফালি লৈছোঁ। একদম গোটেইটো নহয়, আধা অকণমান ফালি লৈছোঁ। তো ফালি ল'লে উলিয়াবলৈ ভাল হয়, নহ'লে টাইটকৈ লাগিলে এয়া আমাৰ খানা বেলেগ টাইট হ'লে লদি মাৰি ধৰিলে একদম
কোনোবা গাত লাগিলে লুটি খাই পৰিব সেনেকুৱা টায়াত একদম মজা আজি খানাটো খাবিয়ে আপোনালোকে এনেকৈ খাব দেই একদিন খানাটো আনবক্সিং হোৱাৰ পিছত এইবাৰ মই চিকেনটো আনবক্সিং কৰিম চিকেনটো চেনটো একদম বেলেগ মজা লাগি আছে খাওঁ লাগি আছে আদা আৰু নৰসিংহৰ চেনটো বেলেগ মজা আহিছে বেলেগ একো নিদিলোঁ যে আদা আৰু নৰসিংহ চেনটো একদম বেলেগ মজা গোন্ধাইছে তো এইখিনি সোনকালে উলিয়াই লওঁ ভালকৈ তো আজি চিকেনটো অলপ ডাঙৰ আছিলে তেলো আছিলে যে সেইকাৰণে অকণমান তেলি হৈছে এয়া এখনে আমাৰ আজি খানাৰ থালি বইল চিকেন আৰু और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बेसी लेक्चर मारि थाको আজি খানাটো আৰম্ভ কৰিছো দেই বন্ধুসকল বেলেগ মজা একদম ভাতখিনি টান ডখৰ হৈছিলে আজি ডাঙৰ ডখৰকৈ টেষ্ট কৰি চাইছোঁ দেই প্ৰথম আকৌ এবাৰ বেলেগ মস্তি করবি মজা একদম ঔটেঙা ভাত কমে হ'ল আজি মাংসটো বেছি হৈ গ'ল ভাতটো কম একাপ চাউল সিজাইছিলোঁ কচাঙত বেছি মাংস এতিয়া চুঙা দাল তাৰপিছত আপোনালোকক এটা ৰেচিপি দেখুৱাইছোঁ আৰু এইটো চিম্পুলকৈও খাব পাৰে মছলা হালধিও নাই দিয়া আজি মছলাও নাই দিয়া একো নাই দিয়া মই একদম চিম্পুলকৈ বনাইছোঁ চিম্পুলকৈ খাই টেষ্টিংটো বেলেগ পুরা হাঁড়ি শুনছে না হাঁড়ি
ভিডিঅ'টো চাই কেনে পালে বন্ধুসকল কমেণ্টত জনাব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগলৈ আৰু নতুন ভাল ভিডিঅ' অনাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ